হেল্ল' গাইজ, আপোনালোকক শিকাইছোঁ আজি ভেলাঘৰৰ নাৰা কটোৱা। আহক, যিহেতু আমাৰ মাঘ বিহু আহিছে, ভেলাঘৰৰ কাৰণে আমাৰ নাৰা কাটি আছে লগৰীয়াসকল। আপোনালোকক দেখুৱাইছোঁ আমাৰ নাৰাবিলাক কাটি থকা। দেখুৱাম এতিয়া আপোনালোকক। আমাৰ লগৰীয়াবিলাক নাৰা কাটি আছে, তাৰ কাৰণে অলপ সময় ধৈৰ্য ধৰি ৰাখক। আহক লগত এইবিলাক চাওক, কিদৰে গৰুবিলাক পথাৰত চাই লওক। বৰ্তমান নাই এতিয়া, পুৰা চাফা হৈ গৈছে, ধান কাটিব লগা নাই। বৰ্তমান এতিয়া সেউজীয়া ধানখন সদায় ধান গৈছে কটা মাৰা। আহক এতিয়া লগৰীয়াবিলাকৰ ওচৰতে কম। আহক এতিয়া মোৰ লগৰ ওচৰ পালোহি, এই নম্বৰ কাটলা এনে দেখি ক'ব। আহক, বৰ্তমান এতিয়া পথৰ আহি পূৰা এনজয় কৰি আছে, পূৰা মানে টিঙা খাইছে। ইয়াত দেখা পাইছে, আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকক অলপ পাইছে এই গাইছে দেখা পাইছে, আপোনালোকে দেখাবলৈ পাইছে। এইবিলাক মোৰ লগ, মই কৈছোঁ ইয়া কিৰণ বড়ো, এইবিলাক মই ক'ম। ইয়া কিৰণ বড়ো মোৰ ফ্ৰেণ্ড হয়। আজি কিহৰ কাৰণে নাৰা কটা হৈছে? ভেলাঘৰৰ কাৰণে নাৰাটো কাটিছোঁ আমি। আৰু এইফালে দেখুৱাওক এতিয়া আজি ভেলাঘৰৰ নাৰা কাটিব আহি পেলাই কেনেকুৱা এনজয় কৰিছে টিঙা খাই। অলপ কৈ দিব চবে, আছে অলপ কৈ দিব কেনেকুৱা লাগিছে আজি এইফালে মানৱজ্যোতি। ভাল লাগিছে, বঢ়িয়া বঢ়িয়া। এয়া দেখাবলৈ পাইছে আপোনালোকৰ কেনেকুৱা নাৰা কাটিছে ভেলাঘৰৰ কাৰণে। আৰু কেইদিনমান পিছত ভেলাঘৰ বনোৱাৰ ভিডিঅ' এটা আপোনালোকে দেখিবলৈ পাব, আৰু তাৰপিছত ভেলাঘৰ জ্বলোৱাৰ এটা ভিডিঅ' পাব, আৰু ডেন্স কৰা ভিডিঅ' হ'ব। আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব জয়প্ৰকাশ ৰাভা মোৰ চেনেলটো, আৰু ভাল চেনেল পাব। ধন্যবাদ, থেংক ইউ গাইজ।